Hey guys, good evening. তো আমি এটা নতুন কনচেপ্টৰ লগত আগবাঢ়িম আৰু সদায়তো ব্লগ দি থাকিলে নহ'ব ন, নতুন নতুন কনচেপ্ট ল'ব লাগিব। তো আমি এটা চেলেঞ্জ ভিডিঅ' কৰিম আৰু তাৰে শ্বপিং কৰিব আহিছোঁ। এতিয়া ৰেষ্টুৰেণ্টত আছোঁ মই, বান্ধৱী হয় নাম। তো আমি খাই আছোঁ এতিয়া বিৰিয়ানী। তো আমি কালি দিনটোলৈ ৱেইট কৰক আৰু কি শ্বপিং কৰোঁ। শ্বপিংখিনি নেদেখাওঁ বাৰু, শ্বপিংখিনি দেখালেচোন কালিৰ ভিডিঅ'টো ইণ্টাৰেষ্ট নাথাকিব। তো কি চেলেঞ্জ ভিডিঅ' আহি আছে আপোনালোকে চাব আৰু মৰম দিব। তো চাই থাকক। মই বজাৰৰ মাজত ঘূৰি আছোঁ, কি বস্তু পাওঁ চাই আছোঁ। তো চাওঁ ৰ'ব আৰু দেখাই আছোঁ কি কৰোঁ। আপেল লাগে, তো মই দাদাৰ পৰা 2টা আপেল নিব আহিছোঁ গাইছ, চাই থাকক। 2টাক মোক দি দিয়ক কিবা কেইটা। দোকানখন উঠি দিছোঁ আপোনাৰ মই দিয়ক। তো গাইছ আমি এইখনত খাইছিলোঁ আৰু আমি এতিয়া ভ্লগ বনাই আছোঁ। এইখনত আপেল নিম 2টা। গাইছ মই 2টা আপেল লৈ লৈছোঁ, মাত্ৰ 2টা। তো আৰু মই ঘৰত যাওঁ এতিয়া, আৰু কিছুমান বস্তু ল'ব লগা আছে, ইমান নেদেখাওঁ বাৰু। আৰু মই কালি দেখাম কি কৰোঁ। তো মই আপোনালোকৰ ঘৰত যাই লগ পাই আছোঁ। ঘৰত লৈ লগ পাম, নহ'লে কালি লগ পাম। তো লগ পাই আছোঁ, বাই বাই। তো হে গাইজ, গুড মৰ্ণিং। মই যে কৈছিলোঁ কালি এটা চেলেঞ্জ ভিডিঅ' কৰিম, তো আমি সেইটোৰ ফালে এতিয়া আগবাঢ়িম। চেলেঞ্জ ভিডিঅ'টো হ'ল মই আজি গোটেই দিনটো হোৱাইট ফুড খাম। মানে মই চব খোৱা বস্তু বগা খাম আৰু বগা বস্তু খাম আৰু যি পাওঁ কি পাওঁ মই চাম। তো বগা বস্তুবিলাক খাম, তো হোৱাইট ফুড চেলেঞ্জ কৰিম। আমি এতিয়া চেলেঞ্জটোৰ ফালে আগবাঢ়ো, ব'লক। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম, তাৰপিছত কলেজত যাম। তো হোৱাইট বস্তু আমি কি খাওঁ চাওঁ ব্ৰেকফাষ্টত। তো আমি এতিয়া ওটছ খাম, ওটছ আৰু গাখীৰ খাম আৰু কলেজত যাম। আৰু কলেজৰ পৰা আহি কি বগা বস্তু খাওঁ আপোনালোকক দেখাইছোঁ, চাই থাকা। কলেজত আছিলোঁ, ক্লাছ কৰিলোঁ, এণ্ড এতিয়া আমি হোৱাইট আইচক্ৰীম খাম। হোৱাইটে কিন্তু গাইছে, তো মই পূৰা মিছা কথা কোৱা নাই। আৰু তাই পিংক খাই আছে, আপুনি চাব পাৰে পিংক। বাট আমি হোৱাইটে খাম, আমি হোৱাইটে লৈছোঁ, হোৱাইট। তো হোৱাইট চেলেঞ্জ কাৰণে আমি হোৱাইটে খাম। তো চাই থাকক আৰু কি খাওঁ। হোৱাইট বস্তু একো বিচাৰিয়ে নাপায়, গোটেইখিনি কিবা বেলেগ কালাৰে পায়। তো মইতো কলেজত আহিলে এনেই বহুত বস্তু খাওঁ, আজি হোৱাইট খাই আছোঁ। তো আমি হোৱাইট ফুড খাওঁ। গাইজ মই অলপ আগত কলেজৰ পৰা আহিলোঁ, আহি গা পা ধুলোঁ। আজি বহুত গৰম হয়, তো খাবৰ মন নাছিল, কিন্তু চেলেঞ্জ কৰিছোঁ যিহেতু লাঞ্চটো কৰিবই লাগিব আৰু হোৱাইট ফুডো খাব লাগিব। তো আমি এতিয়া হোৱাইট ফুড খাওঁ আৰু আপোনালোকক দেখাই আছোঁ কি হোৱাইট ফুড খাওঁ। তো ব'লক। তো হে গাইজ, আমাৰ লাঞ্চ ৰেডি। মোৰ লগত আছে মিল্ক আৰু এপল। মানে মই 2টা এনেকৈ মিক্স কৰি লৈছোঁ, মই ভাল নাপাওঁ ইমান ফ্ৰুইটছ খাই। এপেলটো অফ হোৱাইট হয় আৰু মিল্ক আছে, তো হোৱাইট বনাই লৈছোঁ মই। আৰু মোৰ লগত আছে কণী আৰু আছে লিচি জুচ। আৰু এনেকৈ মই লাঞ্চটো কমপ্লিট কৰিম হোৱাইটৰ লগত। তো চাওক। এটা কথা গাইজ, মই কণীৰ ভিতৰখিনি নাখাওঁ, মানে ভিতৰখিনিতো য়েল্লো হয়, তো য়েল্লো হৈ যাব ন। তো মই হোৱাইটখিনি খাম, ভিতৰখিনি নাখাওঁ। আপোনালোকে চাব পাৰে মই কুহুমকেইটা চাইড কৰি দিছোঁ আৰু হোৱাইটখিনি ওলাই লৈছোঁ। আৰু মই এইখিনি খাওঁ, খাই লৈ কি আৰু লাঞ্চটো কমপ্লিট কৰোঁ। এটা কথা কি জানে, মই মানে তামোল খাই বহুত ভাল পাওঁ। তো আজিতো হোৱাইট ফুডৰ কাৰণে মই তামোল খোৱা নাই। তো মোৰ মন যায় আছে মই তামোল খাওঁ। তো মই এতিয়া চুইংগাম খাম। চুইংগামটোতো হোৱাইট হয় ন, তো মই খাব পাৰিম। চুইংগামটো খাওঁ, সেইটো হোৱাইট হয়, পূৰা পিয়'ৰ হোৱাইট। তো আমি চুইংগামটো খালোঁ। আৰু এনেকুৱা চেলেঞ্জ ভিডিঅ'টো বহুতে কৰে, বিশেষকৈ ফৰেনত বহুত কৰে। আৰু হিন্দী ইউটিউবাৰবিলাক যে আছে তেওঁলোকে বহুত কৰে এনেকুৱা চেলেঞ্জ ভিডিঅ'। তো আজি আমিও ট্ৰাই কৰিলোঁ, কেনে পালে জনাব কমেণ্টত। গাইজ গুড ইভিনিং, কি কৰিছে আপোনালোকে? মই এতিয়া এনেই বহি আছিলোঁ, অলপ ফটো উঠিলোঁ বা এজনীৰ লগত।
তো গধূলি টাইম মোৰ ভোক লাগিছে অলপ অলপ, যিহেতু মই ৰাতিপুৱাৰ পৰা এনেকুৱা বস্তুৱে খাই আছোঁ কিবা কিবি। তো মই মাক ক'লোঁ যে পায়স বনাই দিয়া, তো মায়ে বনাই দিলে মোক। তো এতিয়া আমি পায়স খাওঁ ব'লক। এতিয়া নাইট টাইম, তো আমি এতিয়া ৰাতিৰ খাদ্য গ্ৰহণ কৰিম। তো ব'লক আমি ডিনাৰ কৰোঁ। তো আমাৰ লগত ৰাইচ আছে এণ্ড নিমখ আছে এণ্ড বাটাৰ আছে। আমি চেলেঞ্জটো কমপ্লিট কৰোঁ। বাটাৰটো অফ হোৱাইট হয়, কিন্তু হোৱাইটৰ লগত মেটচ হৈ যায়, তো আমি খাব পাৰিম। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই, গুড নাইট।